বেচামাৰী সংযোগী একমাত্ৰ পথ এইটোৱে আমাৰ ইয়াত আমাৰ বহুতো হাই স্কুল এম ই স্কুল এল পি স্কুল আছে। এই ল'ৰা ছোৱালী আধাখিনি স্কুল পায়, আধাখিনি এইখিনিতেই তিতিবুৰি ঘৰ মোৱা হয়। গতিকে আমাৰ এইটো এটা বৃহৎ সমস্যা। আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ এই প্ৰসূতি মাতৃসকলকো আমি হস্পিটেলত সময়মতে পৌঁছাব নোৱাৰোঁ এই ৰাস্তাটোৰ সমস্যাৰ কাৰণে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়ে যেন আৰু ৰাইজৰ চলাচলৰ সুব্যৱস্থা কৰি দিয়ে যেন। আমাৰ ৰাইজৰ তৰফৰ পৰা আজি আপোনালোকে চাইছে যে আমাৰ এই বিদ্যালয়বিলাক পিছপৰা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আহে, আধাখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াতেই পঢ়ি দুখ পায় আৰু কাপোৰ কানি তিতি বুৰি ঘৰ মোৱা হয়। আমাৰ বিদ্যালয়বিলাকতো এতিয়া আমাৰ উপস্থিতিৰ সংখ্যা বহুত কমি গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি বিদ্যালয়সমূহৰ পৰা দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো ৰিপেয়াৰিং কৰি চলাচলৰ ব্যৱস্থা কৰি দিয়ে যেন। এইখিনিয়েই মই শিক্ষক হিচাপে এইখিনিয়েই দাবী জনাইছোঁ এই অঞ্চলৰ হৈ। ধন্যবাদ। অনুমান 2 কিলোমিটাৰ হ'ব আমাৰ এইখিনি ৰাস্তা। এইখিনি ৰাস্তা আমাৰ অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি এই ৰাস্তাটো আমাৰ 2 বছৰ এজাক বৰষুণ হ'লেই আমাৰ ৰাস্তাটো পানীৰ তল যায়। আমি ৰাইজে চলাচল কৰিব নোৱাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অহা যোৱা কৰিব নোৱাৰে। গতিকে এইটো এটা আমাৰ এই অঞ্চলৰ বৃহৎ সমস্যা। আমি ৰাইজৰ হৈ আকৌ দাবী জনাইছোঁ অতি সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰিব লাগে। আজি বহুত দিন হ'ল আমাৰ বেচামাৰী ৰৌমাৰী সংযোগী পথটো একদম বেয়া হৈ আছে। ইয়াত মানে শ শ ল'ৰা ছোৱালী স্কুলত যায়, বহুত শিক্ষক মানুহ আছে, স্কুলত যাব লগা হয়। ৰাস্তাটো ইমানেই বেয়া, কেতিয়াবা বাইক এক্সিডেণ্ট হয়, টমটম ই ৰিক্সা এইবিলাক এক্সিডেণ্ট হয়। গতিকে আমি কৰ্তৃপক্ষক মই ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই ৰাস্তাটোৰ মেৰামতি কৰি দি আমাৰ ৰাইজৰ চলাচলৰ পথ সুগম কৰি দিয়ে। এই কৰ্তৃপক্ষৰ ওচৰত আমাৰ ৰাইজৰ হৈ অনুৰোধ। এইটো আজি প্ৰায় 2 বছৰ ধৰি হৈ আছে। ঠাইখনৰ নাম ৰৌমাৰী বেচামাৰী সংযোগী পথ। এইটো প্ৰাইম মিনিষ্টাৰ সড়ক যোজনা।